মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। দেখিছানে পুৰা যাবলৈ ৰেডি আৰু কেনেকুৱা লাগিছে জনাব। যিসকলে আগৰ ভিডিঅ'টো চাইছে সেইসকলে গম পায় মেডাম মেফিৰ কথা। ইয়াত যিহেতুকে 7 দিনীয়া পাতিছে, এদিন গ'লোঁ বাৰু, আজি আকৌ যাওঁ বুলি ভাবিছোঁ। ব'লকচোন যাওঁ, কি হয় কি কৰোঁ আজি দেখুৱাই দিম। ঘৰৰ পৰা ওলাই আহিলোঁ বাৰু, লগৰ এজনী ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু প্লিজ ভিডিঅ'টো শেষলৈকে চাব, কি হয় দেখুৱাই যাম। ব'লক তোমালোকক এটা বস্তু দেখাওঁ। ৰাইজ অকল পূৰা বিজি। কি কৰিছা? অঁ হেৰি ৰিলছ বনাবলৈ ইনষ্টাগ্ৰামত গান এটা বাচি আছোঁ। দেখিছে আমাৰ অকল ভিডিঅ' বনোৱা ৰিলছ বনোৱা কাম নহয় জানো। আপোনালোকে চাব, ইনষ্টাগ্ৰামতো ফ'ল' কৰিব, জুম্পি শইকীয়া ফ'ল' কৰি দিব। অঁ এক ফ'ল' কৰি পিনি একদম পূৰা লাইক কমেণ্ট একদম ভৰ্তি কৰি দিব দেই। থেংক ইউ ৱেলকাম ফুচকা মেন বাতি নাই, মোক নিদিয়ে। তুমি খাইছা না ফুচকা? নাই মই ফুচকা নাখাওঁ, ল' পেছা। কেইটা খালা তুমি? কেনেকুৱা মজা? মাতিব পৰা নাই মজা। ফুচকা মেইন হয় নাই? এইবিলাক চাই দিয়া। এইবাৰ আহিলে মিক্সাৰ খাইছা নাই? খাই লওঁ। নেদেখা বস্তু দেখুৱাম, এনেখা বস্তু এটা দেখুৱাম দেই। এইটো এইটো কি বাৰু? কিন্তু নহয়, ৰবৰ। আৰু এডাল হৈছে ৰাবাৰ, বহি মোহৰা। আৰু এইখন গাড়ী হয়, গাড়ী কিন্তু গাড়ী নহয়, ৰবৰ। ল'ৰা ছোৱালীবোৰক একদম। এইটো কলম, এইটো ৰবৰ। হাই আৰু এইটো এটা ৰবৰ, এইটো ৰবৰ। লিপ বাম। এডাল হৈছে ব্ৰাছ। নেদেখা অদ্ভুত বস্তু দেখিলোঁ, ভাল লাগিলে দেই। পেন বোলে। আপুনি ক'ৰ পৰা আহিছে? আহি পাই গ'লো। মানুহ দেখিছে নে কেনেকুৱা ভিৰ। এই মেলাখনত মানে একোৱে বাকী ৰৈ যোৱা নাই, আচাৰৰ পৰা আদি কৰি চব। সকলো ধৰণৰ আচাৰ ওলাইছে ইয়াতে। এনেকুৱা সৰু সৰু বস্তুবিলাক কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰিবচোন। মোৰ কিন্তু বহুত বেছিয়ে ভাল লাগে দেই। কাপোৰ কাপোৰ কাপোৰ, চাৰিওফালে কাপোৰেই কাপোৰ। সিয়ে লওঁ লাগি যায়। মানুহৰ ভিৰ দেখিছেনে? চাৰিওফালে মানুহ। বেয়া লগা নাই, পিছে ভালেই লাগিছে। বহুত বেছি মানুহ হৈছে। এয়া হৈছে সকলোৰে মৰমৰ কণ্ঠশিল্পী খগেন গগৈ। আহক তেওঁৰ গীত অকণ শুনি লওঁ।
তেওঁ ইমান ধুনীয়া গীত পৰিৱেশন কৰিছে, ৰৈ থাকিবই নোৱাৰিলোঁ আমি, এপাক নাচিয়ে দিলোঁ। এয়া হৈছে জনপ্ৰিয় কণ্ঠশিল্পী বিপুল চেতিয়া ফুকন আৰু প্ৰিয়ংকা। সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানৱ গোবিন্দা। মানুহৰ ভিৰ দেখিছেনে? ভিৰৰ কাৰণে ভালকৈ ভিডিঅ'খনো কৰিব নোৱাৰিলোঁ। তেওঁলোকৰ কাৰণে বহুত কষ্ট কৰি অকণমান নাচনী শেষৰ দিন বুলি সকলোৱে বহুত বেছি ফূৰ্তি কৰিলোঁ। নাচি নাচি আমিও মেডাম মেফি বিদায় দিলোঁ। সকলোকে ধন্যবাদ দিছোঁ আৰু আজিৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। যদিহে ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। মোক আপোনালোকে বহুত বেছি মৰম দিব। আকৌ সোনকালে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।